খৰকি যায় প্ৰতিদিনে লিখি দিন লিপি বাতেৰে বাতে আছো যে গৈ সপোনৰে জোনাকী খেদি খেদি কুঁৱলীয়ে ধৰে ঢাকি চাব খোজা জোনৰে ছবি চিনাকি জনো যে চিনাকি কিয়নো ৰৈ দূৰণি অচিন চিনাকি অচিন চিনাকি অচিন চিনাকি অচিন চিনাকি বজই তিনিআলিলৈ যাম চাৰিআলি যোৱা বাটে তোমাক দেখা পাম গুড মৰ্নিং সিদ্ধু বাবা উঠা উঠা বেটি আহি গ'ল জানা এতিয়া চাকাপ ভৰিত পৰি ফেচ কাটিং চেঞ্চ হৈ গ'লহেঁতেন নাপায় সোনকালে উঠি বেটি খাব লাগে FM জানা কামুৰি নাথাক মোৰ টোপনি ভঙা নাই নহ'ব নহ'ব আজি তোমাৰ ইঞ্জিনিয়াৰিঙৰ ৰিজাল্ট দিব নহয় আজিৰ পৰা তোমাৰ পঢ়া কাম শেষ নতুন জীৱন আৰম্ভ হ'ব নহয় এনেকৈ হৈ থাকিলে হ'ব নেকি উঠা উঠা তামাম মিঠাই খুৱাব লাগিব হে মিঠাৰ আগতে তই মোৰ হাতৰ গুচা খাবি এটা যাই ইয়াৰ পৰা আমাৰ ৰিজাল্ট 11টাত দিব পুৱাই পুৱাই বৰ কৰি নাথাক ঠিক আছে তুমি তেনেহ'লে খোৱা মই ছাৰক ব্ৰেকফাষ্টটো ৰেডি কৰি দিওঁগৈ কি দেউতা উঠিল নেকি নাই উঠা ঘড়ীটোৱে কোৱা মতে ছাৰে মৰ্ণিং ৱাক কৰি আহি পাবৰ হৈছে ননসেন্স তাৰ মানে কিনো বাপেৰৰ মূৰটো তাৰ মানে আপুনি মোক গালি দিছে গালি নিদি কি চুমা খাব লাগে হা চুমা খাব লাগে আই ঐ চুপ চুপ ৰাতি পুৱাই পুৱাই সাইৰেন নবজাবি নহলেনো কি কৰিব লাগে ৰাতি পুৱাই পুৱাই কাৰোবাক প্ৰথম দেখাৰ লগে লগে গুড মৰ্নিং বুলি ক'ব লাগে বুজিলি মই যেনেকৈ ছাৰ বাইদেউ আৰু সিদ্ধু বাবাক দেখিলে গুড মৰ্নিং বুলি কওঁ ঠিক তেনেকৈ বুজি পালি নহয়
এটা কথা আকৌ অকল ছাৰ বাইদেউ আৰু চিধু বাবা গুড মৰ্ণিং ক'লে নহ'ব মোকো ক'ব লাগিব হা বুজি পালি নে নাই আৰু এনেকৈ চাহ কাপ দি যে চক খোৱালি মোক এনেকুৱা আৰু যদি পিছত কৰ নহয় তেতিয়া একে ঢাক্কাই তোক খৰকত বুলি কৈছিলি ৰূপহী হা একে ঢাক্কাই একেবাৰে সেই ৰূপহী পাই যাবি আৰু ৰূপহীত একেবাৰে ৰূপৰ জেউতি বিলাই থাকিবি এনেকৈ মুখৰ পৰা তহঁতকৈ চাই আছো যে হা মই যিবোৰ কথা শিকালো সেইবোৰ মনত আছেনে নাই মানে এই ঘৰৰ যিটো নীতি নিয়ম আছে সেইটো মই যেনেকৈ ফলো কৰো সেইটো তই ফলো কৰিব লাগিব নহ'লে একে ঢাক্কাই কি ৰূপহী ল এখন শিক্ষা দিওঁতে দিওঁতে চাহকাপ ঠাণ্ডাই হৈ গ'ল ভিতৰত ভালকৈ গৰম কৰ এই জধা মূৰ্খবোৰক বাৰু নিজৰ খাই কিমান শিকাম আচ্ছা এই সিদ্ধান্ত ক'ত জগিঙৰ পৰা অহাই নাই নেকি নাই অহা নাই নেকি আচ্ছা তই এটা কাম কৰ ফণিক মই মতা বুলি কওঁগে যা ঠিক আছে মইতো কেতিয়াও ইঞ্জিনিয়াৰ হোৱা সপোন দেখা নাছিলোঁ কিন্তু আজি মোৰ ইঞ্জিনিয়াৰিঙৰ ফাইনেল ইয়াৰৰ ৰিজাল্ট দিব কাৰণ সেয়া দেউতাৰ সপোন আছিল তোমাক লৈ তেওঁৰ বহুত সপোন আছিল তোক মই কিমান বাৰ কৈছো যে দুডাল একেলগে কাণত সোমাই নলবি ফণি তোক মই শেষবাৰৰ কাৰণে কৈছো এখন কাণ সদায় খোলা ৰাখিবি হয় ছাৰ কি হ'ল নহয় ছাৰ চৰি ছাৰ এওঁ গা ধুই ওলালে নে নাই বাইদেউ কেতিয়াবা ওলালে সিদ্ধান্ত বাবু ওলাই গৈছে সিদ্ধান্ত হয় আহিছে গুড মৰ্ণিং দেউতা গুড মৰ্ণিং আহা আজি পিছে কিমান দৌৰিলা আজি মানে 3+3=6 ভেৰি গুড কিপ ইট আপ দেখিছ হি ইজ মাই পাৰফেক্ট সন আই এম প্ৰাউড অফ হিম কি হ'ল নাই দেউতা একো নাই আহা বহিবা দেউতা নবহো ভিতৰলৈ গৈ ফ্ৰেছ হওঁগৈ নেকি চ' টুডে ইজ এ ভেৰি ক্ৰুচিয়েল ডে ফৰ ইউ আজি তোমাৰ ৰিজাল্ট দিব ইজন্ট ইট হয় দেউতা ত' হোৱাট নেক্সট পঢ়া শুনা শেষ কৰি কি কৰিম বুলি ভাবিছা মই মানে দেউতা এতিয়ালৈকে এনিৱে তুমি কি কৰিবা অলৰেডি মই ডিচাইড কৰি থৈছো ইনফেক্ট তুমি মোক প্ৰমিছো কৰিছিলা যে তোমাৰ ৰিজাল্টৰ পিছত তুমি মোৰ মতে কাম কৰিবা আজিলৈকে সেইটোৱেতো কৰি আহিছো কিবা ক'লা নাই দেউতা মানে আপুনিও মোক প্ৰমিছ কৰিছিলে মোৰ ৰিজাল্ট ভাল হ'লে মই বিচৰা বস্তুটো আপুনি দিব বুলি ইজ ইট ঠিক আছে আগতে ৰিজাল্টটো আউট হ'বলৈ দিয়া এটা কাম কৰ তুমি ফ্ৰেছ হৈ লোৱা ব্ৰেকফাষ্ট টেবুলত লগ পাম আৰু অকমান পলম হ'লে দিলে অনিমেষ ক ঐ গুড মৰ্ণিং
তোক বোলে ৰাতিপুৱা গাৰ্গে মেছেজ কৰিছিলে তই একো ৰিপ্লাই নিদিলি অহ একদম পাহৰিলোঁ জানই নহয় আমাৰ ঘৰত যি বছৰ আৰ্মি ৰুল চলে টাইমৰ অলপ ইফাল সিফাল হ'লে চব খেলি মেলি হৈ যায় জানো আজিও চাগে পিছফালত ৱায়াৰ দি ওলাই জগিং কৰিলি গাৰ্গেক কৈছোঁ মই বাৰু বাদ দে এইবোৰ কথা ওলাই আহিবি ন ৰিজাল্ট ল'বলৈ নাযাওঁ ঘৰতে ৰিজাল্টটো চাম ঐ তয়ো আনা বৰ টেনশ্যন হৈছে তোৰ ভাল হ'ব বেকাৰ টেনশ্যন খাইছ তই হা হ'ব বাৰু মই যাম অলপ দেৰিকৈ ঐ শুনচোন গাৰ্গীক তই এটা ফোন কৰিবি নহ'লে তাই এনেই চেণ্টি ফালি মোক ফোন কৰি থাকিব হ'ব দে বাই আহিবি কিন্তু ঠিক আছে দে বাইদেউ আপুনি সদায় ৰাতিপুৱা এই চাহকাপ কিয় বনায় মই বনালে কিবা বেয়া হয় নেকি নহয় অ' ব্ৰেকফাষ্টৰ চাহকাপ মই বনালে খাই ভাল পায় সেইকাৰণেহে ঐ তই বাচন ধুবলৈ থ মিনি আছে নহয় যা টেবুলখন চাফা কৰগে ঠিক আছে আৰে সিদ্ধু বাবা কি হ'ল কিবা বিশেষ কথা আছে যেন পাওঁ মা মোৰ মাজে মাজে তোমালৈ বৰ দুখ লাগে জানা কিয় বা তুমি যে দেউতাৰ নিচিনা নিৰস মানুহ এজনৰ লগত কেনেকৈ আছা নহয় মা তুমি বুলিয়ে পাৰিছা কিন্তু সিদ্ধান্ত বাবা তেনেকে ক'ব নাপায় নহয় তেওঁৰ কথা কিয় এনেকে ভাবিছা তেওঁ তোমাক কি দিয়া নাই তুমি যি বিচাৰিছা সকলোখিনিয়েতো দিছে দিছে মই নাই দিয়া বুলিতো কোৱা নাই কাঠ পেঞ্চিল বিচাৰিছিলোঁ 10টা পাৰ্কাৰ পেন আনি দিছে বাইক এখন বিচাৰিছিলোঁ গাড়ী এখন আনি দিছে কিন্তু মই বিচৰা বস্তুটো ক'ত তেওঁ তেওঁৰ মতেহে দিছে আমিতো তেওঁৰ মতেই চলি আছো আমাৰতো নিজস্বতা বুলি বস্তুৱে নাই সিদ্ধান্ত তুমি কি ক'ব বিচাৰিছা বাইদেউ কাজু আৰু কিচমিচখিনি দি দিম নে নালাগে মই দিম তই ভালকে থৈ যা আৰু শুন তুমি ভালদৰে জানা মা মইতো কেতিয়াও ইঞ্জিনিয়াৰ হোৱা সপোন দেখা নাছিলোঁ কিন্তু আজি মোৰ ইঞ্জিনিয়াৰিঙৰ ফাইনেল ইয়াৰৰ ৰিজাল্ট দিব কাৰণ সেয়া দেউতাৰ সপোন আছিল তোমাক লৈ তেওঁৰ বহুত সপোন আছিল আৰু এতিয়াও আছে তোমাক তেওঁ কিমান মৰম কৰে আৰু ভাল পায় সেইটো মইহে দেখিছোঁ আমাৰ বিয়াৰ 10 বছৰৰ পিছত তুমি আমাৰ মাজলৈ আহিছিলা সেইদিনা মানুহটো বলিয়াৰ দৰে হৈ পৰিছিল তোমাক বুকুৰ মাজত থব নে মূৰৰ ওপৰত থব ভাবিয়ে পোৱা নাছিল আৰু তুমি আমাৰ ঘৰখনৰ নয়নৰ মণি হৈ পৰিলা তেখেতৰ সকলো আশা আকাংক্ষা তোমাৰ মাজতে সীমিত হৈ পৰিল তুমি দুখ পালে তেখেতে কষ্ট পাইছিল তোমাক কোনোবাই বেয়াকে ক'লে তেখেতৰ চকু পানী ওলাইছিল পৃথিৱীৰ সমস্ত সুখ তোমাক দিবলৈ চেষ্টা কৰিছে আৰু আজি তুমি ইমান ডাঙৰ হৈ গ'লা যে তেখেতৰ বিষয়ে নহয় মা মই মানে তোমাক বুজাব বিচাৰিছো যে মোৰো এটা মন আছে মোৰ মনটোও কিবা বিচাৰিব পাৰে তুমি মনে বিচৰা কোনো কথাই তেখেতে বা মই গুৰুত্ব নিদিয়াকে থকা নাই তেনে ক্ষেত্ৰত আৰুনো কি মই তোমাক কথা এটা মনত পেলাই দিওঁ মা তোমাৰ নিশ্চয় মনতে আছে মই পাছ কৰাৰ পাছত দেউতাৰ মতে মই কাম কৰিম বুলি প্ৰমিছ কৰিছিলোঁ আৰু দেউতাই মোক প্ৰমিছ কৰিছিল যে মই বিচৰা বস্তুটো দেউতাই মোক দিব মনত আছে কি লাগেনো তোমাক সেইবোৰ মই পাছত ক'ম কিন্তু ডাঙৰ কথাটো হ'ল দেউতাই নিজৰ প্ৰমিছটো পাহৰিছে তুমি মনত পেলাই দিবা ঠিক আছে কি যে হ'ব ল'ৰাটোৰ এই অৰবিন্দ চলিহাই যদি জীৱনত কাৰোবাক কেতিয়াবা কথা দিছে তেন্তে হাজাৰ ভুল বুলি জনাৰ পিছতো সেই কথাৰ পৰা পিছুৱাই অহাৰ ৰেকৰ্ড কিন্তু নাই সেইকাৰণে মই বিচাৰো মোৰ ল'ৰাইও সিদ্ধান্ত তুমি যদি জীৱনত কেতিয়াবা কাৰোবাক কথা দি আহা তেন্তে জীৱন দি হ'লেও কথা ৰাখিহে এৰিবা মাইণ্ড ইট কি হ'ল কিবা ক'বা নাই নাই দেউতা তুমি কি চৰাইৰ নিচিনাকে চিকুটি চিকুটি খাই আছা ৰুটিখন ডাঙৰকে চিঙা চিঙা ডাঙৰকে চিঙা এতিয়া বেছিকৈ ভাজি লোৱা লোৱা মুখত ভৰোৱা ভৰোৱা এতিয়া ভালকে চুবোৱা চুবোৱা তেতিয়াহে গাত শক্তি পাবা মই উঠো তোমালোকে খোৱা তুমি শেষ কৰি খাবা
তোমাক কৰা প্ৰমিছ মোৰ মনত আছে কিন্তু মোৰ চৰ্তকেইটা নাপাহৰিবা প্ৰথম 5 জনৰ ভিতৰত পজিশন পালেহে কিন্তু দেই ফনি দে ফাইলটো লৈ আহ বাবা খোৱাখিনি শেষ কৰা কি হ'ল সিদ্ধান্ত ৰিজাল্ট কি হ'ল মা এয়া অসম্ভৱ কৰবাত নিশ্চয় কিবা এটা ভুল হৈছে তাৰ মানে মা হসিন সিনাকি হসিন সিনাকি ঐ ফোনটোৰ আকৌ কি দুখ ফোনটো নধৰা কিয় যদি প্ৰথম 5টাৰ ভিতৰত পজিশন নাপাওঁ কি বুলি ক'ম মই এতিয়া আৰে সেইটো কিবা ডাঙৰ কথা হ'ল নেকি সেইফালৰ পৰা সুধিব হেল্ল' তাৰপিছত তুমিও ক'বা হেল্ল' তোমাৰ ভালনে তাৰপিছত সেইফালৰ পৰাও ক'ব ভালেই তোমাৰ এনেকৈ কথা বতৰা আৰম্ভ হ'ব ধৰা ধৰা ধেৎ তেৰি এনেই মূৰটো গৰম হৈ আছে আৰু ই কামুৰিবলৈ আহিছে যা বুলি কৈছো নহয় বাবা 11টা বাজিবৰ হ'ল ৰিজাল্ট দিব এতিয়া যা বুলি কৈছো নহয় যা নম্বৰবোৰটো ঠিকেই আছে How can it be possible? It is impossible. কি হ'ল সিদ্ধান্ত ৰিজাল্ট কি হ'ল মা এয়া অসম্ভৱ কৰবাত নিশ্চয় কিবা এটা ভুল হৈছে তাৰ মানে মা মই আপোনালোকক কিয় মাতি পঠিয়াইছো আপোনালোকে নিশ্চয় বুজি পাইছে সো আই ৱান্ট ইউৰ কোপাৰেশ্যন এইটো ফাইনেন্সিয়েল ইয়েৰত মই আপাৰ আছামৰ প্ৰজেক্টটোৰ কাম আৰম্ভ কৰিব বিচাৰোঁ এজ পাৰ ইউৰ ৰিপৰ্ট ফেক্টৰীৰ কাম অলমষ্ট 80% কমপ্লিট হৈছে গতিকে বাকীখিনি কমপ্লিট কৰোঁতে নিশ্চয় বিশেষ একো অসুবিধা নহ'ব বাট ডোণ্ট কম্প্ৰমাইজ উইথ কোৱালিটি আজিৰ মিটিংখনৰ ভাইটেল পইণ্টটো হ'ল এই প্ৰজেক্টটো হেণ্ডেল কৰিব মোৰ একমাত্ৰ ল'ৰা সিদ্ধান্ত চলিহাই আজি তাৰ ছাত্ৰ জীৱনৰ শেষ দিন আৰু আজি এক্সকিউজ মি য়েছ হোৱাট আৰ ইউ চিয়'ৰ মা অ' মা এবাৰ মোৰ মুখলৈ চোৱাচোন দেউতাৰ সপোনবোৰ ঠানমান হৈ যাব কেতিয়াও নহয় মা কৰবাত কিবা ভুল হোৱা হ'লে মই জানো ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পজিশ্যন পাওঁ কিন্তু কি অ' মা মই ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পজিশ্যন পাইছো আনবিলিভেবল ইজন্ট ইট কি সিদ্ধু বাবা ফাৰ্ষ্ট হৈছে সিদ্ধান্ত বাবা সিদ্ধু বাবা ফাৰ্ষ্ট সিদ্ধু বাবা ফাৰ্ষ্ট ফণি যাচোন ৰাতিপুৱা যে পায়সখিনি বনাইছিলি এতিয়া উলিয়াই থ'ব ঠিক আছে সিদ্ধান্ত বাবা দেউতাক এটা ফোন কৰাচোন এইটো এই জানা দত্ত আজি আচলতে মোৰ জীৱনৰ এটা খুব সুন্দৰ দিন
আৰু এই দিনটো মই সকলোৰে লগত অফিচৰ সকলোৰে লগত চেলিব্ৰেট কৰিব বিচাৰোঁ জাহ্নৱী তুমি এটা কাম কৰা এয়া মিঠাই লোৱা অফিচৰ সকলোকে ভগাই দিয়া অ'কে ছাৰ হ'ব মা ঐ I knew it তইহে কিবা কিবি কৈ আছিলি দেখিলি ৰিজাল্ট মই কোৱা মতে হ'ল ইয়াহু আৰে ভাই মই পৰি যাম তোক পৰিব নিদু আফটাৰ অল ইউ আৰ মাই বেষ্ট ফ্ৰেণ্ড নিমিছ দা ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট মানে পৃথিৱীতকৈ ফাৰ্ষ্ট ন এই পৃথিৱী নহয় ইউনিভাৰ্ছ মানে পৃথিৱীতকৈও ডাঙৰ সেয়া মই কৈছিলো নহয় দিয়া ঐ গাৰ্গীক তই এতিয়া ফোন কৰ আণ্টি আজি আপোনাৰ হাতৰ একাপ স্পেচিয়েল চাহ খাম যি কাপ চাহ আপুনি সদায় আংকলক ব্ৰেকফাষ্টত বনাই খুৱায় ঠিক আছে হ'ব বলক সৰি দিয়া কলোৱে দেখোন মই বহুত টেনশ্যনত আছিলো নাও স্মাইল হা য়েছ থেংক ইউ আচ্ছা গাৰ্গী এতিয়াৰ পৰা আমাৰ চব প্ৰব্লেম চল্ভ এতিয়াৰ পৰা মই দেউতাক যিকোনো বস্তুৱে বিচাৰিব পাৰোঁ শিট আৰু মই কি বিচাৰিম জানা তোমাক মোৰ নিজৰ কৰি অ' গাৰ্গী আই লাভ ইউ ই আমাৰ একমাত্ৰ সন্তান ইয়াক লৈ আমাৰ সকলো সপোন সকলো কল্পনা অথচ ই আমাক আপোন বুলিয়েই নাভাবে আপুনি এইবোৰ কি কৈছে মই একো ধৰিব পৰা নাই নহ'লে ইমান ডাঙৰ কথা এটা সি আমাৰ পৰা লুকুৱাই থ'ব পাৰেনে সি ইমান দিনে আমাক ফাঁকি দি থকা নাই ফাঁকি ফাঁকি আঙুলিৰ ফাকেৰে সৰকি যায় প্ৰতিদিনে লিখি দিন লিপি বাতে নে ও বাতে আসু যে গৈ সপোনৰে জোনাকী খেদি খেদি কুঁৱলীয়ে ধৰে ঢাকি চাব খোজা জোনৰে ছবি